খুবটাং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আজি মই লেটা পলুৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সিম্পলকৈ বনাম বুলি ভাবিছোঁ আৰু এটা কথা কওঁ আপোনালোকে লেটা পলু খাই পাইছেনে বাৰু যদি আপোনালোকে লেটা পলু খাই পাইছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাওঁ আহক পলুৰ বাহটো কেঁচিৰে কাটি পলুবিলাক এনেদৰে মই উলিয়াই লৈছোঁ কেৰাহী এখনত অলপমান পানী দি পলুখিনি এতিয়া মই বইল কৰি লৈছোঁ এয়া মোৰ পলুখিনি বইল কৰা হৈ গৈছে এতিয়া পলুটোৰ মাজতে দুটুকুৰা কৰি লৈছোঁ মই এনেধৰণে দুটুকুৰা কৰি ল'লে খাবলৈ ভাল লাগে ধুনীয়াকৈ তেল মছলাবিলাক সোমাই যায় এতিয়া পুনৰ এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন অলপমান গৰম হ'বলৈ দিম এনেদৰে হাতখনেৰে কেৰাহীখন গৰম হ'লে নাই চাই লৈছোঁ আৰু এতিয়া কেৰাহীখন গৰম হৈ গৈছে এতিয়া অলপমান জোখমতে তেল দি লৈছোঁ এতিয়া তেলকণ পকিবলৈ দিওঁ মিঠাতেলৰ ফেনখিনি আঁতৰি তেলখিনি পকি গৈছে এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ আৰু মই পিঁয়াজ ডাঙৰ সাইজৰ দুটা দিছোঁ অকণমান হালধি দি দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ মই বনোৱা পলু ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব তেতিয়াহে মই আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ পাম আপোনালোকে চাই থাকিব মোৰ চেনেল মোৰ ইটো মিক্স ব্লগছ আজিলৈ আহোঁ টাটা বাই বাই